নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানৰ অন্বেষণ ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি MCQ কুৱেশ্যনৰ প্লে'লিষ্টৰ তোমালোকৰ বাবে দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ কেইটামান MCQ লৈ আহিছোঁ। তো দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ MCQ কেইটা কৰাৰ প্ৰাক মুহূৰ্তত মই তোমালোকক কেইটামান কথা ক'বলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমে কৈছোঁ, যিসকলে চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবা। কিবা সুধিব লগা থাকিলে, কিবা কুৱেৰিজ যদি থাকে মোক কমেণ্ট কৰিবা। আৰু তোমালোকৰ যদি হেল্পফুল হৈছে বুলি ভাবা তেন্তে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিবা। তো পোনপ্ৰথমে আমি দ্বিঘাত সমীকৰণ চেপ্টাৰটো আৰম্ভ কৰাৰ আগত কেইটামান কথা জানিব লাগিব। তো কথাকেইটা হৈছে কি, প্ৰথম তোমালোকে দ্বিঘাত সমীকৰণ জনাৰ আগত তোমালোকে দ্বিঘাত বহুপদ কি বুজি ল'ব লাগিব। অৰ্থাৎ আমি আগত বহুপদত পঢ়িছোঁ, তো দ্বিঘাত বহুপদৰ কথাও তোমালোকক মই আগৰ ভিডিঅ'ত কৈছোঁ। গতিকে দ্বিঘাত বহুপদ কি, যে দুটা ঘাত বিশিষ্ট বহুপদক আমি দ্বিঘাত বহুপদ বুলি কওঁ। আমি আগত এটা আদৰ্শ ঠাঁচ কি পাইছিলোঁ, AX² + BX + C = 0, য'ত ABC বাস্তৱ সংখ্যা, যাতে A is not equal to 0। এইটো যদি 0 হয় ই কেতিয়াও দ্বিঘাত বহুপদ বা দ্বিঘাত সমীকৰণ নহ'ব। আৰু Xটো কি, X আমি এটা চলক। গতিকে দ্বিঘাত বহুপদ জনাৰ পাছত আৰু এটা কথা জানিব লাগিব, এটা দ্বিঘাত বহুপদৰ সৰ্বাধিক শূন্য কেইটা থাকিব পাৰে, সদায় দুটা শূন্যই থাকিব। তো এতিয়া আমি পঢ়িম দ্বিঘাত সমীকৰণ কি। দ্বিঘাত সমীকৰণ হৈছে যেতিয়া Px = 0 আৰ্হিৰ সমীকৰণক, য'ত আমি Pxক দুটা ঘাত বিশিষ্ট বহুপদ বুলি ক'ম, তাকে আমি দ্বিঘাত সমীকৰণ বুলি ক'ম। এই সমীকৰণৰ অজ্ঞাত চলক ৰাশিৰ উচ্চতম ঘাত সদায় কি হ'ব, 2 হ'ব। তাৰপিছতে তোমালোকে দ্বিঘাত বহুপদৰ শূন্য কি জানি ল'ব লাগিব। ধৰা হ'ল, আমি যদি ধৰোঁ AX² + BX + C এটা দ্বিঘাত যদি বহুপদ বুলি ধৰি লওঁ, এটা বাস্তৱ সংখ্যা যদি আলফাক আমি Pxৰ শূন্য বুলি কওঁ, তেতিয়াহ'লে P আলফা কিমান হ'ব, 0 হ'ব। গতিকে বহুপদৰ দুটা বা কি হয়, দুটাৰ সমান <= 2, মানে দুটা সমান, দুটাতকৈ অধিক ই কেতিয়াও ইয়াৰ শূন্য থাকিব নোৱাৰিব। তাৰপিছতে তোমালোকে আৰু এটা কথা জানিব লাগিব, দ্বিঘাত সমীকৰণৰ মূল মানে কি। তো দ্বিঘাত সমীকৰণৰ মূল আমি কোনটো সূত্ৰত প্ৰকাশ কৰোঁ। তোমালোকে এটা সূত্ৰ তোমালোকৰ স্কুলত তোমালোকৰ ছাৰহঁতে শিকাইছে যে দ্বিঘাত সমীকৰণৰ মূল উলিওৱাৰ সূত্ৰটো হৈছে X = -b ± √b² - 4ac / 2ac। গতিকে মোৰ আগন্তুক যিবিলাক ভিডিঅ' আমি প্ৰত্যেকটো চেপ্টাৰৰ ডিটেইলছত গোটেই কথাখিনি পঢ়িম, যিহেতু সময় খুব কম তোমালোকৰ হাতত। গতিকে মই বিশেষ ব্ৰিফলি তোমালোকক বস্তুবিলাক কৈ দিয়া নাই, মই তোমালোকক জাষ্ট তোমালোকৰ এবাৰ সোঁৱৰাই দিব বিচাৰিছোঁ, সেইকাৰণে মই ইয়াতে কৰি দিয়া নাই। তোমালোকে যোনটো সূত্ৰ পাইছিলা যে -b ± √b² - 4ac / 2ac, এই সূত্ৰটোকে আমি দ্বিঘাত সমীকৰণৰ মূল উলিওৱা সূত্ৰ হিচাপে ব্যৱহাৰ কৰোঁ। তাৰপিছত তোমালোকে তাতে পাইছিলা বৰ্গ সম্পূৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ সমাধান কিদৰে কৰা হয়। তোমালোকে জানা উভয় পক্ষত কি কৰিব লাগিব, আমি সদায় বৰ্গমূল লৈ পেলাই আমি বৰ্গ সম্পূৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ সমাধান উলিয়াব লাগিব। মূলৰ প্ৰকৃতি কথা তোমালোকে শিকিছা, তোমালোকৰ বুকত খুব ধুনীয়াকৈ বস্তুবিলাক দিয়া আছে। মই বিশেষ ডিটেইলছত নাযাওঁ, মই মূল কথাকেইটাহে কৈ দিছোঁ। যেতিয়া আমি সমীকৰণৰ ভেদ নিৰূপকে সমীকৰণটোৰ মূলৰ প্ৰকৃতি নিৰ্ধাৰণ কৰিব, যেতিয়া এটা দ্বিঘাত সমীকৰণৰ নিৰ্দিষ্ট দুটা বাস্তৱ মূল থাকিব, তেতিয়া কোনটো সূত্ৰ ইউজ হ'ব, যেতিয়া b² - 4ac > 0, যেতিয়া b² - 4ac > 0 হয়, তেতিয়া কি হ'ব, দুটা নিৰ্দিষ্ট বাস্তৱ মূল থাকিব। দুটা সমান বাস্তৱ মূল কেতিয়া থাকিব, b² - 4ac = 0, যেতিয়া তোমালোকৰ b² - 4ac = 0 হ'ব, তেতিয়া দুটা সমান বাস্তৱ মূল থাকিব। আৰু বাস্তৱ মূল নাথাকে বা কাল্পনিক কেতিয়া হ'ব, যেতিয়া b² - 4ac <= 0 হ'ব। কি হ'ব, b² - 4ac-টো 0তকৈ সৰু হ'ব। গতিকে এই কথাকেইটা খুব সুন্দৰভাৱে মনত ৰাখিবা।
তেতিয়া তোমালোকৰ যিকোনো এটা কুৱেশ্যন কৰোঁতে কেতিয়াও অসুবিধাৰ সন্মুখীন তোমালোক নোহোৱা। ঠিক আছে, গতিকে আমি এতিয়া ভিডিঅ'ৰ মাজলৈ যাওঁ আৰু তোমালোকক এইখিনিতে এটা কথা কওঁ, তোমালোকে যেতিয়া এটা অনুশীলনী তোমালোকৰ পাঠভিত্তিক অনুশীলনী যেনেদৰে ধৰা 1.1, 1.2, 3.1, 3.2, 4.1, 4.2 এনেদৰে যিবিলাক অনুশীলনী আছে, অনুশীলনীবিলাক তোমালোকে ছল্ভ কৰাৰ প্ৰাক মুহূৰ্তত তোমালোকে কি কৰিবা, উদাহৰণৰ যিবিলাক কুৱেশ্যন আছে, উদাহৰণৰ কুৱেশ্যনবিলাক খুব সুন্দৰভাৱে চাবা। মেক্সিমাম কুৱেশ্যন আমি উদাহৰণৰ পৰাই অহাই আজি আগৰ আমাৰ ওচৰত যোনখিনি পেপাৰ আছে গোটেই পেপাৰখিনিত প্ৰত্যেকবাৰে এটা কথাই কমন পৰে যে যিখিনি উদাহৰণৰ অংক আছে মেক্সিমাম উদাহৰণৰ কুৱেশ্যন তোমালোকক পৰীক্ষাত আহে। আৰু তোমালোকৰ কি হয়, পাঠভিত্তিক যিবিলাক অনুশীলনী থাকে সেই অনুশীলনীবিলাক তোমালোকে চোৱাৰ বাবে সেই উদাহৰণৰ অংকবিলাক তোমালোকৰ অচিনাকি হয়, যাৰ ফলত তোমালোকে কোৱা যে পেপাৰ আজি টান আহিছে, কমন যিখিনি পঢ়ি গৈছিলোঁ তাৰ কমন নপৰিলে। আচলতে সেইটো কথা নহয়। কিবা এটা অনুশীলনী পঢ়াৰ প্ৰাক মুহূৰ্তত আমি সদায় উদাহৰণৰ বস্তুবিলাকৰ পৰা আদি কৰি প্ৰথমৰ পৰা অনুশীলনীৰ ওচৰলৈকে যিমানখিনি কথা দিয়া আছে এবাৰ হ'লেও তোমালোকে ভালদৰে পঢ়ি চাবা। আৰু মোৰ বিশ্বাস তোমালোকে যদি ভালদৰে উদাহৰণৰ প্ৰশ্নবিলাক কৰা, লগতে পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নবিলাক কৰা, কেতিয়াও তোমালোক পৰীক্ষা হলত বিপদত নপৰা। খুব সাৱধানে পঢ়া। সময় মাজত এসপ্তাহ আছে, এসপ্তাহৰ ভিতৰত তোমালোকে সম্পূৰ্ণ কোৰ্চ আকৌ এবাৰ 2বাৰ পৰা 3বাৰ পৰা তোমালোকে ৰিভিজন কৰিব লাগিব। গতিকে যিটো বস্তুৱে তোমালোকে পঢ়া খুব সাৱধানে পঢ়া, খুব ভালদৰে পঢ়া, এনেকুৱাকৈ পঢ়া যাতে যি কুৱেশ্যনেই নাহক তোমালোকে টপৰাই উত্তৰটো লিখিব পাৰিবা। ঠিক আছে, তো ব'লা আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি PDF-টোৰ মাজলৈ যাওঁ, কিনো কুৱেশ্যন তোমালোকৰ বাবে মই লৈ আহিছোঁ এবাৰ আলোচনা কৰোঁ। তো প্ৰথম কুৱেশ্যনটো তোমালোকে এটা কথা মন কৰা, CBSE 2011 মানে এইটো অলৰেডি পৰীক্ষাত আহি গৈছে, গতিকে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে এই কুৱেশ্যনটো কি দিছে, x² + x - p ইনটু p + 1 = 0, য'ত p এটা ধ্ৰুৱক বুলি কৈছে। সমীকৰণৰ মূলদ্বয় কি হ'ব? তোমালোকে এটা কথা গম পাইছানে, সমীকৰণৰ মূল কেনেকৈ উলিয়ায়? তো সমীকৰণৰ মূল উলিওৱা সূত্ৰটো জানা, গতিকে তোমালোকে সমীকৰণটোৰ মূল চাবা দ্বিঘাত সমীকৰণৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? CO2 হ'ব p - p + 1 হ'ব, গতিকে ইয়াৰ মূলদ্বয় হ'ব C2। 2 নম্বৰটো হৈছে তলৰ কোনটো দ্বিঘাত সমীকৰণৰ মূলদ্বয় বাস্তৱ আৰু সমান? আমি কি কৈছিলোঁ, যেতিয়া b² - 4ac = 0 তেতিয়া কি হ'ব? দ্বিঘাত সমীকৰণৰ মূলদ্বয় সদায় বাস্তৱ আৰু সমান হ'ব। গতিকে ইয়াৰ যদি আমি b² - 4ac = 0 তোমালোকে সূত্ৰটোত বহাই চোৱা, তেতিয়াহ'লে ইয়াৰ কাৰেক্ট এনচাৰ B হ'ব, যোনটো x² - 4x + 4 = 0। ঠিক আছে, এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। তলৰ কোনটো সমীকৰণৰ দুটা নিৰ্দিষ্ট বাস্তৱ মূল আছে? নিৰ্দিষ্ট বাস্তৱ মূল থাকিবলৈ হ'লে তোমালোকৰ সূত্ৰ মই কোনটো কৈছিলোঁ, b² - 4ac > 0, তাত যদি তোমালোকে বহুৱাই দিয়া তেতিয়াহ'লে ইয়াৰ আনচাৰ B2 হ'ব, x² + x - 5 = 0। কুৱেশ্যনবিলাক খুব ইজি হয়, অকণমান পাক এটা লাগি আছে। যদি তোমালোকে মূলৰ প্ৰকৃতি কিদৰে নিৰ্ণয় কৰে জানা, তেতিয়াহ'লে এইকেইটা কুৱেশ্যন তোমালোকে টপৰাই উত্তৰ দিব পাৰিবা। দেখিছাই প্ৰত্যেকটো কুৱেশ্যন যিকেইটা মই দিছোঁ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, আগৰ পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ আছে, গতিকে এই বস্তুকেইটা খুব ভালদৰে চাবা। 4 নম্বৰ কুৱেশ্যনটো হৈছে, যদি x² - 10x + k = 0 সমীকৰণটোৰ এটা মূল 8 যদি হয় তেন্তে k ৰ মান কিমান? তো তোমালোকে জানা k ৰ মান কেনেকৈ উলিয়ায়, জানা নে নাজানা? তো তোমালোকে জানা k ৰ মান কেনেকৈ উলিয়ায়। আমি k ৰ মান উলিয়াবলৈ হ'লে কি কৰিব লাগিব? সূত্ৰটো কি কৰিব লাগিব? সূত্ৰটোত পাতি দিবা, পাতি দিয়াৰ পিছত সূত্ৰটোৰ যিটো মূল উলিওৱা সূত্ৰ আছে তাতে ওলাব k ৰ মান 16। তো সুন্দৰভাৱে কৰি চাবা, k ৰ মানটো 16 ওলাব। 5 নম্বৰ কুৱেশ্যনটো চোৱা, √3x² + 6 = 9 যোগাত্মক মূল কোনটো হৈছে? যোগাত্মক মূল মানে কি হয়? আমি মূলত কি পাওঁ? সদায় প্লাছ আৰু মাইনাছ দুটা পাওঁ, গতিকে যোগাত্মক মূল কোনটো হ'ব তোমালোকে উত্তৰ কৰি চালে গম পাবা। এইটো CBSE 2021 চনৰ পৰীক্ষাত আহিছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5। 6 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো সমীকৰণৰ মূলদ্বয় সমষ্টি 3? মূলদ্বয় সমষ্টিৰ 3 হ'বলৈ হ'লে আমি কি কৰিব লাগিব? আমি সূত্ৰটোত কৰিব লাগিব, বৰ্গ সম্পূৰণ পদ্ধতিয়ে কৰি চাবা। কৰি চোৱাৰ পাছত x ৰ মানটো কিমান হ'ব, x ৰ মানটো ইয়াতে উলিয়াব লাগিব। তো 3 উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব?
সৰি 6 নম্বৰ কুৱেশ্যনটোৰ মূলদ্বয়ৰ সমষ্টিহে সুধিছে। তো তোমালোকৰ মূলৰ সমষ্টি আৰু গুণফলৰ ওলোৱা সূত্ৰবিলাক জানা। সমষ্টিৰ সূত্ৰটো আছিলে -b/a, গতিকে b/a কৰি দিবা। ইয়াৰ সূত্ৰটো কোনটো শুদ্ধ উত্তৰ হ'ব? x² + 3x + 3 = 0। এইটো 2010 চনৰ CBSEত আহিছে। সমীকৰণৰ মূলদ্বয়ৰ সমষ্টি, সমীকৰণৰ মূলদ্বয়ৰ গুণফলৰ সূত্ৰকেইটা আছে। অকণমান মই কওঁতে খেলিমেলি হৈছে, তোমালোকে এইটো শুধৰাই ল'বা যে -b/a যদি কৰি দিয়া, সমষ্টি জানাই সকলোৱে, তো গতিকে -b/a সূত্ৰটো বহুৱাই গোটেইকেইটা সমীকৰণ পাতি চাবা, তেতিয়া ইয়াৰ যিটোৰ মূলদ্বয়ৰ সমষ্টি 3 ওলায় সেইটোৱে হ'ব তোমালোকৰ শুদ্ধ এনচাৰ, অৰ্থাৎ 6 নম্বৰৰ বি অপশ্যনটো শুদ্ধ। 7 নম্বৰটো চোৱা, কেৰ কি মানৰ বাবে kx² - 5x + k = 0 দ্বিঘাত সমীকৰণৰ মূলদ্বয় বাস্তৱ আৰু সমান হ'ব। মই অলপ আগতে তোমালোকক কৈছোঁ গোটেই কথাখিনি। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ±5/2। তো 8 নম্বৰটো কি? যদি 3x² + 5x + 2x = 0 সমীকৰণৰ এটা মূল -2 হয়, তেন্তে k ৰ মান কিমান? একেটা কথাই 8 নম্বৰটো একেই হ'ব। k ৰ মান উলিয়াবলৈ হ'লে তোমালোকে সূত্ৰটো জানাই, k ৰ মানটো উলিয়াবা, k ৰ মান হ'ব কিমান? -1। ইয়াৰ অপশ্যন এইটো শুদ্ধ। 3x² - 6x + 5 = 0 সমীকৰণৰ মূলদ্বয় কিমান? মূলদ্বয়টো কি হ'ব? কাল্পনিক হ'বনে, বাস্তৱ আৰু অসমান হ'বনে, বাস্তৱ আৰু সমান হ'বনে, বাস্তৱ আৰু নিৰ্দিষ্ট হ'ব? b² - 4ac বহুৱাই চাবা, ইজুকেল হয়নে লেছ দেন হয়নে। তো মূলদ্বয় কি হ'ব? কাল্পনিক হ'ব। মানে কি হ'ব? কাল্পনিক হ'লে b² - 4ac কি হ'ব? 0তকৈ সৰু হ'ব। 10 নম্বৰ প্ৰশ্নটো ঠিক তেনেদৰে, যদি x² + 4x + k = 0 দ্বিঘাত সমীকৰণৰ মূলদ্বয় বাস্তৱ আৰু নিৰ্দিষ্ট, তেন্তে কি হ'ব? k2 <4 হ'বনে, k2 <0 হ'বনে, k2 <0 হ'বনে, k2 কি হ'ব? 0ৰ লগত সমান হ'ব। সদায় বাস্তৱ আৰু নিৰ্দিষ্ট মূলদ্বয় হ'বলৈ হ'লে আমি সূত্ৰত পাতিলেই গম পাম, তেতিয়া k2 সদায় 4তকৈ সৰু হ'ব, অৰ্থাৎ এই অপশ্যনটো শুদ্ধ উত্তৰ। তো 4x² + 4√3x + 3 = 0 সমীকৰণৰ মূলদ্বয় একেটা কথা, একেটা সূত্ৰ, ইয়াৰ b হ'ব বাস্তৱ আৰু সমান। তোমালোকে মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা সূত্ৰকেইটা এবাৰ ভালদৰে চাবা, দেখিছানে? প্ৰত্যেকটো কুৱেশ্যন ইয়াতে কমনে পৰিছে। তো এটা চলক বিশিষ্ট এটা বহুপদৰ ঘাত সদায় কি হয়? এটা স্বাভাৱিক সংখ্যা হয়, এইটো মনত ৰাখিবা। এটা চলক বিশিষ্ট যিবিলাক বহুপদ থাকে সিহঁতৰ সদায় ঘাতবিলাক এটা স্বাভাৱিক সংখ্যা হয়। 13 নম্বৰ প্ৰশ্নটো চোৱা, যদি px এটা x চলক বিশিষ্ট বহুপদ যাতে ph = 0, তেন্তে fxৰ ক্ষেত্ৰত ইয়াৰ কি হ'ব? hটো কি হ'ব? hটো সদায় ইয়াৰ 0 হ'ব। উৎপাদক নহয়, মূলো নহয়, ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে hটো সদায় ইয়াৰ 0 হ'ব। 4x² - 4px + p² - 1ৰ দ্বিঘাত সমীকৰণটোৰ মূলদ্বয়ৰ পাৰ্থক্য কিমান? তো মূলদ্বয়ৰ পাৰ্থক্য কেনেকৈ উলিয়াই তোমালোকে গম পাইছানে? মূলদ্বয়ৰ পাৰ্থক্য হ'বলৈ হ'লে তোমালোকে বাস্তৱ মূলৰ প্ৰকাশ ৰাশিটো উলিয়াই ল'ব লাগিব। উলিয়াই লৈ পেলাই x = -b ± b² - 4ac / 2ac সূত্ৰত পাতি চাবা। ইয়াৰ পাৰ্থক্যত যি দুটা মূল পোৱা, xৰ পজিটিভ নিগেটিভ দুটা মূল পাবা। যি দুটা মূল পোৱা সেই দুটাৰ বিয়োগ কৰি দিবা। বিয়োগ কৰি দিলে ইয়াৰ মূলদ্বয়ৰ পাৰ্থক্য 1 ওলাব। গতিকে অপশ্যন এইটো শুদ্ধ উত্তৰ। 15 নম্বৰ প্ৰশ্নটো চোৱা, 3x² - 2x + 1/3 = 0 সমীকৰণৰ মূলদ্বয় কি হ'ব? বাস্তৱ আৰু সমান হ'ব। মই অপশ্যন বিটো কাৰেক্ট এনচাৰ দিছোঁ। তোমালোকে b² - 4ac মূলৰ প্ৰকৃতি কিদৰে নিৰ্ণয় কৰে তাত এবাৰ বহুৱাই চাবা। এই শুদ্ধ উত্তৰটো হ'ব b। 16 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো দ্বিঘাত সমীকৰণৰ মূলদ্বয় 1/2 আৰু 1 হ'ব? 1/2 আৰু 1 হ'বলৈ হ'লে আমি কি কৰিব লাগিব? মূলদ্বয় কেনেকৈ উলিয়াম মই জানাই, তোমালোকে মূল উলিওৱা। ইয়াৰ 1 নম্বৰটো 16 নম্বৰৰ এইটো শুদ্ধ উত্তৰ, x² - 3/2x + 1/2 = 0। এইটো 16 নম্বৰ, এইটো শুদ্ধ উত্তৰ। এইটো কৰিলে তোমালোকে পাৰিবা, মই ইয়াত কৰি দিয়া নাই, গতিকে এইটো কৰি চাবা, তোমালোকে ইয়াৰ উত্তৰটো ওলাব। 17 নম্বৰ প্ৰশ্নটোত চোৱা, ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ এটা মূল অন্য এটা অনন্য হোৱাৰ চৰ্তটো কি? অনন্য হোৱাৰ চৰ্তটো বুলি যদি তোমালোকক সোধে কি বুলি ক'বা উত্তৰটো? ইয়াৰ সদায় a = c হ'ব লাগিব, তেতিয়াহে ই এটা তাৰ অনন্য হ'ব। 18 নম্বৰ প্ৰশ্নটো, kৰ কি মানৰ বাবে 3x - 4y = 10 আৰু kx + 2y = 8ৰ অদ্বিতীয় সমাধান থাকিব? তো kৰ কি মানৰ বাবে থাকিব?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেৰ -3/2 বাদে কেৰ আটাইবোৰ মানৰ বাবে ই কি হ'ব অদ্বিতীয় সমাধান থাকিব। তো এইটো কেনেদৰে কৰিবা? অদ্বিতীয় সমাধান থকা সূত্ৰটো তোমালোকে পাইছা আগত, বহুপদত পাইছা গোটেই কথাখিনি কেনেকৈ থাকে। a1/a2 b1/b2 কৰি চাবা, তেতিয়া যিটো ওলাব সেইটোৰ বাদে বাকীকেইটা কেৰ মানৰ বাবে অদ্বিতীয় সমাধান থাকিব। 19 নম্বৰটো চোৱা, এটা কাম সম্পূৰ্ণ কৰিবলৈ 1 বিতকৈ 6 দিন কম সময় লাগে। যদি এ আৰু বিয়ে উভয় কামটো 4 দিনত সম্পূৰ্ণ কৰিব পাৰে, তেন্তে কামটো সম্পূৰ্ণ কৰিবলৈ বিক লগা সময় কিমান? এইটো কিহৰ অংক? এইটোৰ সমানুপাতৰ অংক। গতিকে তোমালোকে এই সমানুপাতময় চেপ্টাৰটো কেনেদৰে সমানুপাত কৰে, কিদৰে এনেকুৱা কুৱেশ্যন আহিলে কৰিব লাগিব, মই প্ৰথম যিটো ভিডিঅ' চেনেলটোত আপলোড কৰিছিলোঁ সমানুপাতৰ, তোমালোকে তাতে গৈ সমানুপাতৰ যদি কিবা খেলিমেলি আছে তোমালোকে ভালদৰে চাবা আৰু তাৰ পৰাই ৰিলেট কৰি এই কুৱেশ্যনটোৰ এনচাৰ কৰিব পাৰিবা। ইয়াৰ এনচাৰ হ'ব 12 দিন, মানে বিক কিমান দিন সময় লাগিব? বিক 12 দিন সময় লাগিব। 20 নম্বৰ প্ৰশ্নটো একেবাৰে অন্তিম প্ৰশ্ন, যিটো তোমালোকৰ কেৰ কি মানৰ বাবে 3x² + 2x + k = 0 দ্বিঘাত সমীকৰণৰ মূলদ্বয় বাস্তৱ সংখ্যা হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো ডি k > 1/3 হ'ব লাগিব। গতিকে এইটোৰ একেটাই কুৱেশ্যন, চব একে ৰিলেটেড, গোটেইখিনি একে কুৱেশ্যন, ইয়াৰ পৰা কমন পৰিবই। খুব সুন্দৰভাৱে তোমালোকে কুৱেশ্যনখিনি তোমালোকৰ কপি এখনত লিখি ল'বা। প্ৰত্যেক দিনাই ইয়াৰ পাছৰ তোমালোকৰ যি আছে সমান্তৰ প্ৰগতিৰো মই MCQ লৈ আহিম। গতিকে যিখিনি MCQ ভিডিঅ' অলৰেডি তোমালোকে চাইছা, গোটেইখিনি এখন কপিত চিৰিয়েলি লিখি যাবা লেচন ৱাইজ। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে তোমালোকৰ আহিব। তো খুব সাৱধানে তোমালোকে চাবা, খুব ভালদৰে কৰিবা, নিশ্চয় তোমালোকে সুন্দৰভাৱে পৰীক্ষাত উত্তৰ লিখিব পাৰিবা। আজিলৈ ইমানেই, ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা, কিবা সুধিব লগা থাকিলে মোক কমেণ্ট কৰিবা, আৰু তোমালোকৰ যিসকলে নতুনকৈ চেনেলটো চাই আছা সেইসকলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবা, যাতে মই যিকোনো এটা ভিডিঅ' দিলে তোমালোকে পোনপ্ৰথমে চাব পাৰা। তো আজিলৈ ইমানেই, ধন্যবাদ।